খালত পৰা লগে লগে যদুৱে তললৈ গৈ গৈ এনেকুৱা এটা জেগাত পালেগৈ য'ত চাৰিওফালে পোহৰে পোহৰ আৰু ডাঙৰ ডাঙৰ গছ আছিলে আৰু গছখিনিৰ ওচৰতে এখন সুন্দৰকৈ নদী আছিল। তাকে দেখি যদুৱে আচৰিত হয়। আৰে মই ক'ত আহি গ'লো? এনেকুৱা হাবিতো মই কেতিয়াও দেখা নাই। সি অলপ দূৰ যোৱাৰ পাছত এজোপা গছ দেখিলে, যিজোপা গছত সিহঁতৰ গাঁৱৰ হাবিত মৰা মানুহবোৰ গছত বান্ধি থোৱা আছিল। তাতে যদুৰ দেউতাকো আছিল। যদুৱে তাকে দেখি আচৰিত হৈছিল। যদুৱে তাৰ দেউতাকৰ ওচৰলৈ গ'ল। আৰে দেউতা, তুমি জীয়াই আছা? মই ভাবিছিলোঁ আপোনাক হেৰুৱাই পেলালোঁ, কিন্তু আপুনি ইয়ালৈ কেনেকৈ আহিল? কিন্তু বাপেকে কোনো উত্তৰ নিদিলে। আৰে দেউতা, একো নোকোৱা যে? তেতিয়াই যদুৰ লগলৈ দেখিবলৈ আচৰিত লগা এজন মানুহ আহিল, যাৰ 3টা চকু আছিল। যদুৱে তাকে দেখি আচৰিত হয়। আৰে বালক, তুমি মোক ভয় নাখাবা, মই তোমাক একো নকৰোঁ। এই যাদুৰ হাবিখনলৈ সহজে কোনো আহিব নোৱাৰে। কিন্তু তুমি ইয়ালৈ আহিছে যেতিয়া নিশ্চয় কিবা কাৰণ লৈ আহিছা। কিন্তু তুমি কোন? ইয়াতচোন আমাৰ গাঁৱৰ হাবিত মৰা মানুহ সকলোবোৰে আছে, আনকি আমাৰ দেউতাও আছে। ইয়াৰ কাৰণ কি? বালক, মই বহুত বছৰৰ পৰা তপস্যা কৰি আছিলোঁ, কিন্তু এদিন হঠাৎ এজনী চুৰেল আহিল। মই বহু বছৰ তপস্যাৰ পাছত এটা মন্ত্ৰ পালোঁ, যিটো মন্ত্ৰৰ পৰা মই সকলোতকৈ শক্তিশালী আৰু অমৰ হ'বলৈ গৈ আছিলোঁ। কিন্তু সেই কথা এই চুৰেলজনে গম পালে আৰু মোক মাৰিবলৈ আহিল। মই চুৰেল হয়, মই গম পালোঁ তোৰ লগত সেইটো মন্ত্ৰ আছে যিটোৰ পৰা মই অমৰ হ'ব পাৰোঁ। মোৰ অমৰ হ'ব মন আছে। সেই সময়ত মই যদি চুৰেলক সেই মন্ত্ৰটো নিদিলোঁ হয়, সি মোক মাৰি পেলালেহেঁতেন। সেইকাৰণে মই সেই যাদুৰ মন্ত্ৰটো কৈ দিলোঁ। কিন্তু সি এজনী যিহেতু চুৰেল হয়, সেইকাৰণে মন্ত্ৰৰ লগতে কেইটামান মানুহৰ তেজৰো প্ৰয়োজন আছিল, যাৰ তেজ খাই সি অমৰ হৈ যাব পাৰিছিল। মুনিজনৰ কথা শুনি যদুৱে আচৰিত হ'ল। কি মোৰ দেউতা আৰু গাঁৱৰ মানুহবোৰ আৰু কেতিয়াও নাবাচে? বালক, বাচিব যদি তুমি এক কাম কৰিব পাৰা। এটা কঠিন ৰাস্তাৰে যাব লাগিব। সেই গছৰ তলত বহি থকা মানুহজনীয়ে হ'ল চুৰেল, যিজনে তোমাৰ গাঁৱৰ মানুহক মাৰিছিল, আৰু তাক কেইটামান মানুহৰহে তেজৰ প্ৰয়োজন আছে, আৰু তাৰ পাছত সি অমৰ হৈ যাব। যদি তেনেকুৱা হয়, তুমি তোমাৰ দেউতা আৰু গাঁৱৰ মানুহবোৰক কেতিয়াও জীয়াব নোৱাৰিবা। এতিয়া এটাই ৰাস্তা আছে, যিটো ৰাস্তাৰ দ্বাৰা সেই চুৰেলজনীক তোমাৰ হেৰুৱা দেউতাক আকৌ উভতাই আনিব পাৰিবা। এই চুৰেলজনীক অমৰ হোৱাৰ পৰা ৰখাবৰ কাৰণে যিটো ৰাস্তা আছে, সেই ৰাস্তাটো কিন্তু বহুত কঠিন আছে। বাবা, উপায়টো কওক। মোৰ দেউতা আৰু গাঁৱৰ মানুহবোৰক মই পুনৰ ঘূৰাই আনিব বিচাৰোঁ। তেতিয়া সেই ঋষিমণিজনে এটা পানীৰ ঘটি দিলে। যদু, তুমি এই ঘটিটো এই জংঘলত থকা চুৰেলজনী ল'বলৈ নিব লাগিব, আৰু যোনজোপা গছৰ তলত সি চিকাৰ কৰে, সেই গছজোপাৰ ওপৰতে এজনী ফেঁচা আছে। সেই ফেঁচাজনীৰ লগতেই চুৰেলজনীৰ প্ৰাণটো আছে। সেই ফেঁচাজনীৰ ওপৰত এই শুদ্ধ মন্ত্ৰ পানীখিনি ছটিয়াই দিবি, আৰু ফেঁচাজনী ভস্ম হৈ যাব। আপুনি মোৰ ওপৰত বিশ্বাস কৰক, মই মোৰ দেউতা আৰু গাঁৱৰ মানুহবিলাকক ঘূৰাই আনিম। ঘটিটো লৈ যাবি, কিন্তু ভুলতে যদি সেই চুৰেলজনীয়ে এই পানীখিনি চুই দিয়ে, ইয়াৰ মনটো নষ্ট হৈ যাব। আৰু এটা কথা, এই কামটো বেলি পৰাৰ আগতে কৰিব লাগিব। যদি গধূলি হৈ যায়, তাৰ পৰা ফেঁচাজনী উৰি যাব, আৰু তাক বিচাৰি পোৱাটো বহুত কষ্ট হ'ব। আপুনি কোৱা কথাখিনি মই গুৰুত্বৰে পালন কৰিম। আপুনি আজ্ঞা দিয়ক।
তুমি তোমাৰ কাম অকলেৰে কৰি ঘূৰি আহা। আমাৰ সকলোৰে আশীৰ্বাদ আছে। তাৰ পাছত যদুৱে সেই জেগালৈ বেলিটো নৌ কৰোঁতেই পালেগৈ। এই চোৰেলজনীক মই এই গছজোপাৰ পৰা কেনেকৈ আঁতৰাম? যদি মই তাৰ ওচৰলৈ যাওঁ মোৰ পাছতেই লাগি যাব আৰু ঘটিটো ভাঙিবলৈ চাব। হে ভগৱান, মোক সহায় কৰক। তেতিয়াই তাৰ ওচৰলৈ তাৰ মৰমৰ গাই নুমলী আহিল, যিজনী চোৰেলে মাৰি পেলাইছিলে। তুমি আহিলা? হয় যদু, মই তোমাক সহায় কৰিব আহিছো। মই তোমাৰ ৰূপ লৈ চোৰেলৰ ওচৰলৈ যাম আৰু সি মোৰ পিছত লাগি যাব আৰু তেতিয়াই তুমি পিছফালে গৈ সেই ফেঁচাজনীক এই পবিত্ৰ পানীখিনি ছটিয়াই দিবা। তেতিয়া এই চোৰেলজনী ধ্বংস হৈ যাব। তাৰ পাছত নুমলীয়ে যদুৰ ৰূপ লৈ লয় আৰু চোৰেলজনীৰ ওচৰলৈ গৈ সেইফালে চোৱা চোৰেল, আহা মোৰ ওচৰলৈ। আৰু মই এয়া কি দেখিছো, আজি মোৰ চিকাৰে নিজে মাতিছে। সেইদিনা তই কৰবালৈ পলাই গৈছিলি, কিন্তু আজি ক'ত যাবি? বেলি পৰিবই হ'ল, সেইটোৱে ভাল হ'ব। কেঁচাৰ ওপৰত পানী ছটিওৱা। যদুৱে সোনকালে গছৰ ওপৰলৈ উঠি গ'ল আৰু দেখিলে এজনী ভয় লগা ফেঁচা ডালত বহি আছে। যদুৱে সেই পানীখিনি পলম নকৰি ছটিয়াই দিলে আৰু সেই ফেঁচাজনী জ্বলি ৰাখ হৈ গ'ল। আৰু ইফালে চোৰেল যদুৰ পাছত দৌৰি থাকোঁতেই জ্বলিব ধৰিলে। ধন্যবাদ ভগৱান, মই কামটো সফলেৰে কৰিলোঁ। কামটো শেষ হোৱাৰ পাছত ঋষিমুনিৰ লগত যদুৰ দেউতাক আৰু গাঁৱৰ মানুহবোৰ আহিল। তাকে দেখি যদু বহুত আনন্দিত হ'ল। আৰে দেউতা, আপুনি পুনৰ জীৱিত হ'ল। হয় মোৰ মৰমৰ পুত্ৰ, মই তোমাৰ লগলৈ আকৌ আহিলোঁ। যদু, তুমি বহুত সাহসী আৰু বাহাদুৰ আছা। তুমি চোৰেলজনীক বহুত দূৰলৈ পঠাই দিলা আৰু কেতিয়াও নাহে। এতিয়া আৰু এই চোৰেলজনীৰ পৰা কোনো ভয় নাই। তোমাৰ গাঁৱৰ মানুহবিলাকে মুক্ত হৈ ঘূৰিব পাৰিব। তাকে কৈ যদুৱে তেওঁৰ দেউতাকক লৈ আৰু গাঁৱৰ মানুহবিলাকৰ লগত গাঁৱলৈ আহিল। মোক ক্ষমা কৰি দিবা যদু, মই তোমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। মোৰ তোমাৰ কাৰণে কোনো বেয়া ভাৱ নাই মা। চোৱা, দেউতা এতিয়া লগত আছে, আমি সকলোৱে একেলগে মিলি থাকিম। এনেদৰেই যদুৰ লগতে গাঁৱৰ সকলো মানুহে শান্তিৰে থাকিব ধৰিলে।